আজি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিয়া হ'ল। সঁচাকৈ আমাৰ তামোলপুৰবাসীৰ কাৰণে এটা গৌৰৱৰ বিষয়, কাৰণ তামোলপুৰ এইবাৰ অসমৰ ভিতৰত বিজ্ঞান শাখাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে মই সঁচাকৈ মোৰ লগতে আমাৰ তামোলপুৰবাসী ৰাইজ তথা তামোলপুৰৰ বৌদ্ধিকসকল যথেষ্ট উৎফুল্লিত। এনেকুৱা ৰিজাল্ট পূৰ্বতে কেতিয়াও হোৱা নাছিল। এটা পৰিৱেশ আহিছে, পৰিৱেশটোৱে নিশ্চিতভাৱে শিক্ষাৰ যিটো এটা বিষয়, সেই বিষয়টোক আমাৰ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিছে। অভিভাৱকসকল আজি সজাগ হৈছে আৰু সেইকাৰণে আজি তামোলপুৰ জিলাত আমাৰ এই বিজ্ঞান শাখাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু আটাইতকৈ পৰিতাপৰ বিষয় যে তামোলপুৰত তেনেকুৱা ধৰণৰ বিজ্ঞান শিক্ষাৰ তেনেকুৱা ধৰণৰ উচ্চ স্তৰীয় যিবিলাক আমাৰ শিক্ষানুষ্ঠান থাকিব লাগে, সেই শিক্ষানুষ্ঠান বৰ্তমানলৈকে পৰ্যাপ্ত পৰিমাণত হোৱা নাই। আৰু সেইকাৰণে আমাৰ আগন্তুক দিনত আমাৰ শিক্ষা বিভাগৰ মাননীয় মন্ত্ৰী, আমাৰ মাননীয় ৰনজ পেগু ডাঙৰীয়াক অনুৰোধ কৰিম যে এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা লয়। তাৰোপৰি আমাৰ BTR চৰকাৰ গঠন হোৱাৰ পিছত BTR অঞ্চলৰ যি শিক্ষাৰ পৰিৱেশ, সেই শিক্ষাৰ পৰিৱেশ যথেষ্ট উন্নত হৈছে। যোৱাবালি যেতিয়া আমাৰ মেট্ৰিকৰ ৰিজাল্ট দিয়া হ'ল, চিৰাং জিলা অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হ'ল। এইবেলি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টত তামোলপুৰ জিলা আমাৰ বিজ্ঞান শাখাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হ'ল। আৰু আৰ্টছত বাক্সা জিলা ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে। গতিকে BTR অঞ্চল শিক্ষাৰ বিভাগটোৰ ক্ষেত্ৰত BTR অঞ্চলে এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। ই একমাত্ৰ আমাৰ BTRৰ চিফ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি আমাৰ চৰকাৰ চলি আছে, সেই চৰকাৰখনৰ বিশেষ কিছুমান পদক্ষেপ লোৱাৰ ক্ষেত্ৰত আজি চৰকাৰখনে শিক্ষা জগত বা শিক্ষা ক্ষেত্ৰত বিশেষভাৱে বিদ্যালয় এডপশ্যনৰ নিচিনা যি কাৰ্যক্ৰম হাতত লৈছে, সেই এডপশ্যনৰ কাৰ্যক্ৰমটোৱে এক বিশেষ ভূমিকা গ্ৰহণ কৰিছে। আৰু সেইকাৰণে আজি শিক্ষাৰ পৰিৱেশ আমাৰ বিদ্যালয়সমূহত সুন্দৰ হৈছে।